নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে দেশ তথা ৰাজ্যবাসীৰ বাবে দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ। প্ৰচণ্ড গৰমৰ বাবে কেইবাখনো ৰাজ্যত বতৰ বিজ্ঞান বিভাগৰ অৰেঞ্জ এলাৰ্ট জাৰি। আৰু নিতৌ এনেধৰণৰ খবৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰচণ্ড গৰমত দহিছে দেশৰ কেইবাখনো ৰাজ্য। হয় বন্ধু বান্ধৱীসকল, 44 ডিগ্ৰী চেলচিয়াছৰো অধিক হ'ব পাৰে তাপমাত্ৰা। গৰমৰ বাবে কেইবাখনো ৰাজ্যত বতৰ বিজ্ঞান বিভাগে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। দেশৰ বিভিন্ন প্ৰান্তত এতিয়া গৰমত থাকিব নোৱাৰা অৱস্থা। পশ্চিমবংগ, বিহাৰ, দিল্লী, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, উৰিষ্যাত প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহ। মুম্বাইৰ এক অনুষ্ঠানত গৰমৰ ফলত 11 জন লোকৰ মৃত্যু হৈছে, লগতে অসুস্থ 24 জন লোক। তেলেংগানাত উষ্ণ প্ৰবাহত 4 জন লোকৰ মৃত্যু। গৰমৰ বাবে পশ্চিমবংগত এসপ্তাহৰ বাবে বন্ধ কৰি দিয়া হৈছে বিদ্যালয়। কলকাতাত তাপমাত্ৰা 41 ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত অতিক্ৰম কৰিছে। তেলেংগানাত 44 ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত অতিক্ৰম কৰিছে পাৰাস্তম্ভই। উত্তৰ পূব ভাৰতৰ বহু অংশত স্বাভাৱিক তাপমাত্ৰা 3 পৰা 5 ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি হোৱাৰ আশংকা।